আদিবাসী যিজন লোকক আমি ক্যান্ডিডেট দিছোঁ জুৱেল টুডু তেখেতক নমিনেশ্যন পেপাৰ দিবৰ কাৰণে আৰু গোসাইগাঁওবাসী ৰাইজক আমি আহ্বান জনাবৰ কাৰণে যে এইবাৰ দল মত নিৰ্বিশেষে বিজেপিয়ে যিদৰে দুখীয়া মানুহৰ টেটুত ধৰি বিভিন্ন ধৰণৰে কৰ কাটল লগাই অত্যাচাৰ চলাই ঘৰ ভাঙি ৰাজত্ব চলাইছে তাৰ বিপৰীতে এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী জুৱেল টুডুক ভোট দিবৰ কাৰণে আমি আহ্বান জনাবলৈ আজি নমিনেশ্যনো দিলোঁ আৰু আপোনালোকৰ জৰিয়তে গোসাইগাঁও বিধানসভা সমষ্টিৰ বাসী ৰাইজক আমি আহ্বান জনাইছোঁ। এই সমষ্টিৰ এটা ইতিহাস আছে যে কংগ্ৰেছৰ নেতা বিশিষ্ট আদিবাসী নেতা প্ৰয়াত মিথিৰাজ টুডু ডাঙৰীয়াই একেধাৰে বহুবাৰ ইয়াৰ পৰা নিৰ্বাচিত হৈছিল আৰু এইবাৰো আমি জুৱেল টুডু ডাঙৰীয়াক সৰ্বসন্মত সিদ্ধান্তমৰ্মে আমি প্ৰাৰ্থী দিছোঁ। আমাৰ সকলো কাষ্ট কমিউনিটি আমাৰ বিভিন্ন সংগঠনৰ লগত কথা পাতি আমি তেখেতক নমিনেশ্যনত আমি ইয়ালৈ আহিছোঁ। গতিকে আশা ৰাখিছোঁ যে এইবাৰ গোসাইগাঁও সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী জুৱেল টুডু ডাঙৰীয়াক সকলো শ্ৰেণীৰ ৰাইজে ভোট দি জয়যুক্ত কৰিব। কাৰণে মিত্ৰতা ভংগ কৰিছে যে বিধানসভাৰ ভিতৰত বিধানসভাৰ বাহিৰত যিদৰে বিজেপিক প্ৰশংসা কৰা আৰম্ভ কৰিলে, যিদৰে মুখ্যমন্ত্ৰী এক নম্বৰ বুলি কোৱা আৰম্ভ কৰিলে, যি বিজেপিয়ে UDFৰ পইচাবিলাক বাহিৰৰ পৰা অহাবিলাক কোনো নিয়ম কানুন নাই বুলি কৈছিল, চৰকাৰ অহাৰ লগে লগে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিম বুলি কৈছিল। আজি 58 লাখ টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত দিয়াৰ লগে লগে তেওঁলোক ভাল হৈ গ'ল। এইবিলাক কাৰণে আজি আমি UDFক এৰিবলগীয়া হ'ল আৰু আজিতো জল পটপটকৈ ওলাই গ'ল যে বিজেপিক সহায় কৰিবৰ কাৰণে মূল যুঁজখন আপোনালোকৰ কাৰ লগত হ'ব। এতিয়া তিনিকোণীয়া হ'ব, তিনিকোণীয়া এতিয়া BPFও আহিছে, UPPLও আহিছে, কংগ্ৰেছটো আছেই আৰু এটা দল আছে UDFৰ সমৰ্থনকাৰীকো মই কৈছোঁ যে আপোনালোকে UDFক দিয়াতকৈ UPPL বিজেপিকে দিয়ক আৰু যে বিজেপিৰ হৈয়ে খেলিব খুজিছে। আপোনালোকৰ যিসকল সমৰ্থক সেইসকলে বিজেপি সমৰ্থিত UPPLকে দিয়ক, নিজে ভোটটো দি ভোট নষ্ট কৰাতকৈ UPPLৰ প্ৰাৰ্থীক দিয়ক। গতিকে এই লোকসকলে একেলগে যুঁজিব আহিছে কংগ্ৰেছৰ বিপক্ষে। কংগ্ৰেছে ৰাইজৰ ওচৰলৈ আহিছে, ৰাইজৰ ওচৰত সিদ্ধান্ত ল'বৰ কাৰণে অনুৰোধ কৰিছে। কংগ্ৰেছে কি কাৰণত